তো গাইজ নমস্কাৰ, এইখন মোৰ গাড়ী হয় আৰু এইখন গাড়ী মই চলাওঁ। মই সদায় অনলাইন ভাড়া মাৰি থাকোঁ। তো আজি মোৰ গাড়ীখন মই নিজে নচলাওঁ, মোৰ গাড়ীখন বহাই ৰাখি মোৰে চিনাকি মেম এজনে মোক মাতিছে। গাড়ী এখন লৈছে, তেওঁ নতুন গাড়ী এখন লৈছে। কি গাড়ী বা লৈছে কোৱা নাই। তেওঁ মোক কৈছে তুমি আহা, গাড়ীখন অলপ চলাই চাব লাগে আৰু মোৰ এটা ডিউটি মাৰি দিব লাগে তুমি। তো বলকচোন, তেওঁ ডিউটিটো মাৰি হোৱাৰ গাড়ীখনো চাই আহোঁ কেনেকুৱা ধৰণৰ গাড়ী, কি গাড়ী লৈছে তেওঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কিন্তু এইখন এখন গাড়ী অট'মেটিক গাড়ী হয়, কিন্তু এইখন অলপ বেলেগ ধৰণৰ অট'মেটিক। আহকচোন চাওঁ কেনেকুৱা ধৰণৰ অট'মেটিক গাড়ীখন চাই লওঁ আগত। ঠিক আছে, এইখন অলপ বেলেগ ধৰণৰ অট'মেটিক, মই আপোনালোকক দেখাই আছোঁ। গাড়ীখন হ'ল আপোনাৰ এয়া গিয়াৰ আছে, গিয়াৰ গোটেইকেইটা গিয়াৰ আছে, 6টা গিয়াৰে আছে, ৰিভাৰ্ছ গিয়াৰ লৈ 7 গিয়াৰ আছে। কিন্তু আপোনাৰ গাড়ীখনৰ গিয়াৰ লগাব লাগে কিন্তু ক্লাছ নাই। আৰু লাগেজকেইটা উঠালোঁ, চাওক ডিকিটো যথেষ্ট স্পেচ আছে। ডিকিত কোনো প্ৰব্লেম নাই। এনেকুৱা ধৰণৰ লাগেজ বহুত আহে, বহুত ডাঙৰ ডাঙৰ কিছুমান বিগ চাইজৰ লাগেজ আছে যে, সেইটোৰো টেনশ্যন নাই। আৰু মেমে আহি আছে, মই লাগেজটো উঠাই ৰেডি। ফাৰ্ষ্ট টাইম মই গাড়ীখন ওলাই লওঁ, বেগত ওলাব লাগিব গাড়ীখন। তাৰমানে গেটখন যথেষ্ট সৰু গেট, একদম ৰাস্তাটো ঠেক গেট, ৰাস্তাটো বহুত ঠেক, কিবাকৈ কাটি ওলাব লাগে। সেইকাৰণে মই মেম অহাৰ আগতে মই গাড়ীখন ধুনীয়াকৈ ওলাই কেনে গাড়ীখন প্লেচ কৰি লওঁ। তাৰপিছত মেমে আহি যাব, তাৰপিছত মই গাড়ীখন চলাই কেনে দেখাই আছোঁ আপোনালোকক কেনেকুৱা মজা, কেনেকুৱা কি গাড়ীখনৰ ফিচাৰ কি। গাড়ীখন হ'ল এনেকুৱা এখন গাড়ী, চাওক এয়া পূৰা টপ মডেল হয়। এইখন চাওক অট'মেটিক, মানে গিয়াৰ আছে, গিয়াৰ 6টা গিয়াৰ আছে, গিয়াৰ লগাব লাগে বাট ক্লাছ উইদাউট ক্লাছ। চাওক এয়া ক্লাছ নাই, এক্সিলেটাৰ আৰু ব্ৰেক, ক্লাছ ফ্ৰী, দেখা পাইছে। তো লেফ্ট হেণ্ড ভৰিখন বহুত আৰামে থাকিব এইখন গাড়ী, কিন্তু গিয়াৰ লগাব লাগে চাওক। আৰু কিছুমান অট'মেটিক আছে গিয়াৰ লগাব নালাগে, বাছ ডিমোশ্যনত আছে, ডিমোশ্যনত লগাই দিলে গাড়ীখন যাই থাকে। তো এইখন গোটাইকেইটা গিয়াৰ লগাব লাগিব, ছেম এইবিলাক গাড়ীৰ নিচিনা থাকক, বাছ ধুনীয়াকৈ গিয়াৰ লগাই যাই থাকক, ছেম আৰু সেইটো গাড়ীৰ নিচিনাই, খালি আপোনাৰ ক্লাছটো টিপিব নালাগে। 5 নম্বৰ যাই আছোঁ, আৰু এয়া চাওক ক্লাছ নাই, ব্ৰেক এক্সিলেটাৰ, আৰু গাড়ীখন চাওক ইমান ধুনীয়া ছানৰুফ। চাওক ছানৰুফটো কি মজা ছানৰুফ ভাই, সঁচাই ভাল লাগিছে দেই গাড়ীখন। ছানৰুফটো ক'ত আছিলে, আৰু গাড়ী দেখা পাইছে জামৰ ছিষ্টেম দেখা পাইছে গুৱাহাটীত। সেইকাৰণে উইদাউট ক্লাছ গাড়ী আজিকালি মেক্সিমাম ওলাই আছে, মেক্সিমামে উইদাউট ক্লাছ গাড়ী লৈ আছে, কিয়নো লেফ্ট ভৰিখন বহুত আৰামত থাকিব, নহ'লে ভৰি বিষাই যায়, ক্লাছ টিপি ভৰি বিষাই যায়। জামটোতো দেখাই পাইছে আগত, এইটোতো সাধাৰণ জাম, ইয়াতকৈতো জাম বহুত ভয়ংকৰ জাম লাগে। তো সেইকাৰণে আজিকালি যিমান গাড়ী ওলাই আছে মেক্সিমাম অট'মেটিক গাড়ী ওলাই আছে। তো গাইছে এইখন গাড়ী চলাই কিনে বেলেগ এটা এক্সপিৰিয়েঞ্চ ল'লোঁ। মই এয়াৰপৰ্ট গৈছিলোঁ, এয়াৰপৰ্টৰ পৰা আকৌ ৰিটাৰ্ণ আহিলোঁ। তো চাওক গাড়ীখন চাওক, ধুনীয়া গাড়ী, ছেম মিনিয়েল গাড়ীৰ নিচিনা, কিন্তু এইখন গাড়ী ক্লাছ নাই, উইদাউট ক্লাছ গিয়াৰ লগাব লাগে। গোটেইকেইটা গিয়াৰ আছে, আপ টু 6 নম্বৰ গিয়াৰ আছে। তো বহুত মজা গাড়ী, ভাল লাগিল গাড়ীখন চলাই কিনে। আৰু গাড়ীখন দেখাত সৰু হ'লেও ভিতৰতো স্পেচ বহুত, যথেষ্ট স্পেচ, চাই লওক তামাম স্পেচ, আৰু চলায়ো ভাল লাগে। যিমানে চলাই ভাগৰ নালাগে, গাড়ীখন চলালে ভাগৰ নালাগে। কিছুমান গাড়ী যেনেকুৱা আছে, সৰু গাড়ীবিলাকৰ কথা কৈ আছোঁ, চলালে কিবা এটা ভাগৰ লাগি যায় ন, এইটো গাড়ী চলালে ভাগৰ নালাগে। তো গাইছ গাড়ীখন চলাই কিনে আপোনালোকক দেখালোঁ, আৰু মেমক মই এয়াৰপৰ্ট ড্ৰপিং কৰি কিনে ছেম মেমৰ পাৰ্কিঙত আহি কিনে গাড়ীখন সোমাই দিলোঁ। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল, এইটো এটা সৰু ভিডিঅ' আছিল আপোনালোকৰ। গাড়ীখন চলাই কিনে ময়ো মজা ল'লোঁ আৰু আপোনালোককো দেখালোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে, যদি পেজত চাই আছে মোৰ পেজটো প্লিজ ফ'ল' কৰিব, আৰু যদি আপোনালোকে ইউটিউব চেনেলত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ, জয় আই অসম।